বৰ্তমান যিটো যুগ হৈছে মানুহে নহয় অকলশৰীয়াকৈ থাকিবৰ কাৰণে শিকিবই লাগে মই ভাবোঁ। কিয় কওকচোন, এতিয়া নিজৰ সন্তান হয় ন, পঢ়া শুনাৰ ক্ষেত্ৰত আমি বহুতখিনি চিন্তিত হৈ থাকোঁ যে পঢ়ি শুনি ডাঙৰ মানুহ ভাল মানুহ কিবা এটা কৰিব লাগিব। বৰ্তমান যিটো যুগ হৈছে মানে পৰিস্থিতিৰ লগত ফেৰ মাৰিব পৰাকৈ কিবা এটাতো চাকৰি ল'বই লাগিব। আৰু তেনে ক্ষেত্ৰত ল'ৰা ছোৱালীক আমি ভাল স্কোপ পালেতো বাহিৰলৈ যাবলৈ দিয়া হয় বা কোনোবাই ধৰক বেলেগ বেলেগ বিভিন্ন জেগাত পষ্টিং থাকিব পাৰে চাকৰিৰ ক্ষেত্ৰত। ধুনীয়াকৈ পঢ়াই শুনাই যদি চাকৰি পায় আমিতো শেষৰ সময়ত বেলেগ জেগাত পঠিয়াবই লাগিব। তেতিয়া আচলতে পিতৃ মাতৃ অকলশৰীয়া হৈ যায় আৰু দুখ দিও লাভ নাই। পঢ়া শুনা কৰিলে কিহৰ কাৰণে, তেখেতে সেই স্কোপটো যদি এচিভ কৰিও যদি সেই স্কোপটোত নাযায়, এফালে চাবলৈ গ'লে ল'ৰা ছোৱালীখিনিৰ কথা ঠিকেই, কিন্তু ল'ৰা ছোৱালীখিনিকো কৈছোঁ আপোনালোকে যাওক, কোনো কথা নাই, বাহিৰত যাওক, চাকৰি কৰক, কিন্তু নিজৰ পিতৃ মাতৃক কেতিয়াও পাহৰিব নালাগে। জন্ম দিয়া পিতৃ মাতৃ ন, চাকৰি কৰাৰ ক্ষেত্ৰত বহুতেই নিজৰ পিতৃ মাতৃক পাহৰি যায়, তেনেকুৱা কৰিব নালাগে। নিজৰ চাকৰিৰ লগতে নিজৰ পিতৃ মাতৃৰ দায়িত্বখিনি সমানে কৰি যোৱাটো ভাল।